প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে যে 4টা ৰাস্তাত উপাৰ্জিত ধন খৰচ কৰাটো যথেষ্ট সওয়াবৰ জৰিয়া। 1 নম্বৰতে হৈছে নিজৰ পৰিয়ালবৰ্গৰ ওপৰত যি ধন খৰচা কৰা হয়। 2 নম্বৰতে জিহাদ ফি সাবিলিল্লাহৰ নামত যি ধন খৰচ কৰা হয়। 3 নম্বৰতে হৈছে গোলামক আজাদ কৰাৰ নামত যি ধন খৰচ কৰা হয়। আৰু 4 নম্বৰতে হৈছে গৰীব মিসকিনৰ নামত যি সদকা কৰা হয়। ইয়াত আল্লাহ তাআলা যথেষ্ট পৰিমাণে সওয়াব দান কৰে। দুৰ্ৰে মুখতাৰ নামৰ গ্ৰন্থত আহিছে যে নিজকে গুনাহৰ পৰা পাক পবিত্ৰ ৰখা আৰু নেক সন্তান পোৱাৰ উদ্দেশ্যত যদি কোনো ব্যক্তিয়ে নিকাহ কৰে তেতিয়াহ'লে ই নিকাহ এক বিৰাট ডাঙৰ নফল ইবাদত যি সমস্ত নফল ইবাদতকৈ উৎকৃষ্ট। বিবিৰ হক আদায় কৰাৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে নিজকে ব্যস্ত ৰাখে তেতিয়াহ'লে তেওঁৰ সেই আমল ৰোজা আৰু নফল নামাজতকৈ উৎকৃষ্ট এক ইবাদত হয়। সেয়েহে গুনাহৰ পৰা নিজকে পবিত্ৰ ৰখা আৰু নেক সন্তান পোৱাৰ উদ্দেশ্যত যদি কোনো ব্যক্তিয়ে নিকাহ নকৰি বেগাৰ নিয়াতে যদি নিকাহ কৰে তেতিয়াহ'লে নিকাহৰ যি সওয়াব আছে সওয়াবৰ পৰা তেওঁ বঞ্চিত হ'ব। নিকাহ হৈ যাব কিন্তু নিকাহৰ সওয়াবৰ পৰা তেওঁ বঞ্চিত হ'ব লগাত পৰিব। হাদিছ শৰীফত আৰু আহিছে যে এজন সাংসাৰিক ব্যক্তিৰ 2 ৰাকাত নামাজ এজন বৈৰাগ্য ব্যক্তিৰ 2 ৰাকাত নামাজতকৈ 82 গুণে উৎকৃষ্ট। দুৰ্ৰে মুখতাৰ নামৰ গ্ৰন্থত আৰু আহিছে যদি বিবিৰ হক আদায় কৰাৰ ক্ষেত্ৰত নাইবা তেওঁক আতিশয্য কৰাৰ যদি তেওঁৰ সম্ভাৱনা আছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত নিকাহ কৰাটো মাকৰুহ। আৰু যদি দৃঢ় বিশ্বাস আছে যে তেওঁ বিবিৰ হক আদায় কৰিব নোৱাৰিব বা তেওঁৰ পৰা বিবিৰ আতিশয্য পিছত পাবলগীয়া হ'ব তেতিয়াহ'লে তেওঁৰ কাৰণে নিকাহ কৰা বিলকুল হাৰাম।